হয়তো সফলতাৰ আঁৰৰ কাহিনী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি এটা জটিল বিষয়ৰ কথা কৈছে। সফলতা বুলিবলৈ আচলতে কোনো ধৰণৰ নিৰ্দিষ্ট মাপকাঠি নাই। কোনো মানুহ সফল হ'ব নোৱাৰে সুপ্ৰিমভাৱে। সফলতাৰ এটা আচলতে ষ্টেপ বাই ষ্টেপ গৈ থকাহে কথা। মেট্ৰিকত কোনোবাই ভালকৈ পাছ কৰিছে, সি সফল, তেওঁ সফল। তাৰপিছত যদি সেই সফলতাৰ কাৰ্ডডাল তললৈ যায় তেতিয়া বিফল বুলি ক'ব। গতিকে ধাৰাবাহিকভাৱে গৈ থকাজন সফল বুলি কয়, কোনোবা মাউণ্ট এভাৰেষ্টত আৰোহণ কৰাজন সফল বুলি কয়, কোনোবাই আজিৰ দিনটো ভালকৈ এসাঁজ খাবলৈ পোৱাটো সফল বুলি কয়। গতিকে সফলতাৰ মাপকাঠি বেলেগ বেলেগ। তথাপিতো বৰ্তমান চাকৰিৰ বজাৰখন ইমান বেয়া, এই বজাৰখনৰ এই সময়ছোৱাত কেউফালে পঢ়ি শুনি কি হ'ব এনেকুৱা ধাৰণা লোৱাৰ নেতিবাচক মন এটা গঢ়ি উঠাৰ সময়ত মোৰ দৰে এজন মানে অতিকে দৰিদ্ৰ ঘৰৰ মানুহে যে কিবা এটা কৰিব পাৰি মই আচলতে প্ৰমাণ কৰি দেখালোঁ। তো প্ৰমাণ বুলি কথাটো ক'বলৈ আচলতে কিমান শুদ্ধ মই নাজানো, প্ৰমাণ বুলি কৈছোঁ। গতিকে অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ত পঢ়ি অসমীয়া সকলো মানে আনুষ্ঠানিক শিক্ষাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়িও যে আজিৰ তাৰিখৰ অসমৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ অৱতীৰ্ণ হ'ব পাৰি, হৈ সফল হ'ব পাৰি, সফলতাকো মই হৈছোঁ বুলি কোৱা নাই, স্থান পাব পাৰি, তাৰ নিদৰ্শন মই আপোনালোকৰ সন্মুখত আছোঁ। আজিৰ তাৰিখত এটা নতুন ধাৰণা আহিছে, এইটো হৈছে হিউমেন পভাৰ্টি, মানৱ দৰিদ্ৰতা। মানৱ দৰিদ্ৰ সেইবোৰ মানুহ যি নিজৰ সুপ্ত প্ৰতিভাখিনি আৱিষ্কাৰ কৰি বিকশাই তোলাৰ কাৰণে যাৰ এটা মন নাথাকে, সেই মানসিকভাৱে পংগু মানুহজনহে আজিৰ তাৰিখৰ দৰিদ্ৰ লোক। গতিকে আজিৰ তাৰিখত টকা পইচা নথকা মানুহজনক দৰিদ্ৰ বুলি নকয়। আজিৰ তাৰিখত যাৰ নিজৰ প্ৰতিভাখিনি আছে, সেই প্ৰতিভাখিনি বিকশাই তোলাৰ হাবিয়াস নাথাকে, সেই মানসিকভাৱে পংগু লোকজনহে আজিৰ তাৰিখৰ দৰিদ্ৰ। আমি সেইকাৰণে টকা কাৰোবাৰ নাথাকিব পাৰে, আমি গাঁৱত বাস কৰিব পাৰোঁ, চৰকাৰী স্কুলত পঢ়িব পাৰোঁ, অসমীয়া মাধ্যমত পঢ়িব পাৰোঁ, সেই বুলি আমি এটা সপোন নেদেখিম নেকি বাৰু? মই ছাত্ৰ ছাত্ৰীসকলক সুধি আছোঁ, ক'লে মোক ক'ব লাগিব দেই। মই একপক্ষীয় বক্তব্য ৰাখি খুব বেয়া পাওঁ। মই ক্লাছত যিহেতু পঢ়াই থাকোঁ সেইকাৰণে দুই পক্ষৰ বক্তব্য ৰাখিলে ভাল হয়। মই ক'ব কৈছোঁ যে আমি গাঁৱত বাস কৰোঁ, গঞা মানুহ, বোকাৰ মানুহ, খেতিয়কৰ ঘৰৰ সন্তান, হয়নে নহয়? বেয়া পাইছোঁ নেকি? পৰিচয়টো খেতিয়কৰ ঘৰত, কোনোবাই যদি খেতিয়কৰ ঘৰৰ পৰা আহিছোঁ বুলি কৈ লাজ পায়, তেওঁতকে আজিৰ তাৰিখত আচলতে মানে কি ক'ম আৰু প্ৰাচীন মানুহ নাই। আজিৰ তাৰিখৰ আটাইতকৈ আধুনিক মনৰ মানুহজন হ'ল যে মই খেতিয়কৰ ঘৰৰ সন্তান। কিয়নো খেতিয়কজনেই হৈছে আটাইতকৈ সংস্কৃতিবান মানুহজনেই হৈছে খেতিয়ক। কাৰণ খেতিয়কে টাইম টেবুল নেমানিলে সময়ত উৎপাদন নহ'ব, খাবলৈ নাপাব। সময়ত কঠীয়া নাপাৰিলে খেতিয়কজনে কৃষি উৎপাদন নহ'ব। গতিকে সময়ৰ কাম সময়ত কৰা, সময়ৰ নিয়ম মানি চলা, প্ৰকৃতি মানি চলা মানুহজনে হৈছে কৃষক, এজন প্ৰকৃত কৃষক দেই। গতিকে সংস্কৃতিবান বোকাৰ মানুহ আৰু আমি অকৃত্ৰিম মানুহ। আমি কৃত্ৰিমতা বুজি নাপাওঁ, কথা বিশ্বাস হৈছে নেকি? আমি কৃত্ৰিমতা বুজি নাপাওঁ, আমি গাঁৱৰ মানুহ, মাটিৰ মানুহ। মই এইটো কথা বাৰে বাৰে কৈ থাকোঁ ঠাইবিলাকত আৰু গৌৰৱবোধ কৰি কওঁ যে আমি যিবোৰ ঠাইৰ পৰা আহিছোঁ সেই ঠাইবিলাক আৰ্থিক পিছপৰা হ'ব পাৰে, কিন্তু মনৰ দুখীয়া মানুহ নহয় আমি। আপোনালোক নহয় চাগে। গতিকে টকা পইচা নাই মানে আমি দুখীয়া নহয়। সেই দুখীয়া অৱস্থাটোক প্ৰত্যাহ্বান হিচাপে লৈ পেলাই আগবাঢ়ি যাবৰ কাৰণে এটা মন বান্ধিবৰ সময় কিন্তু হৈ গ'ল। যিসকলে এতিয়া পঢ়ি আছে তোমালোকৰ এই বয়সটো চোৱা যে বহুত সমস্যাৰ মুখামুখি হ'ব পাৰা, কিন্তু তাৰ মাজত সপোন দেখিবলৈ এখন কিতাপে সহায় কৰিব। মই কিতাপখন লৈ আহিছোঁ, খুব ভাল হৈছে কিতাপখন। মোৰো এটা সপোন আছে। এই কিতাপখন প্ৰত্যেকজন মানুহৰ ঘৰত এই কিতাপখন কিনি দিয়ক। কিতাপখন প্ৰত্যেকে 2, 3 বাৰ 5 বাৰ 6 বাৰ পঢ়ক। এই কিতাপখন এজন বিশ্ববিখ্যাত বিজ্ঞানীজনৰ নাম হ'ল অসমীয়া মানুহ, তেওঁৰ নামটো হৈছে ডক্টৰ ৰুবুল মাউত। ৰুবুল মাউত ছাৰ দৰিদ্ৰতাৰ সীমা নেওচি আমেৰিকাৰ মাছাচুচেটছ বিশ্ববিদ্যালয়ৰ এজন বিজ্ঞানী, এজন প্ৰফেচৰ। এখেতৰ ঘৰ ক'ত জানেনে? এখেতৰ ঘৰ আমাৰ দৰে পিছপৰা, তাতকৈও পিছপৰা এখন অসম অৰুণাচলৰ সীমান্তৰ, মোৰ খৰচেই কথা বাৰু গৈ পাইছে, অসম অৰুণাচলৰ সীমান্তৰ এখন অতিকে পিছপৰা গাঁৱৰ মানুহ ডক্টৰ ৰুবুল মাউত ছাৰ। তেখেতৰ ঘৰত কি আছিলে, খুব অৱস্থা বেয়া, ৰাস্তা পদূলি বেয়া, কাৰেণ্ট নাই তেখেতৰ সময়ত। বেছি দিনীয়া বয়সীয়া মানুহ নহয়, এতিয়া ধৰক 45 মান হৈছেহে তেখেতে পঢ়ি থকা দিনত ধৰক বহুত বেছি পুৰণা সময় নহয়। সেই সময়ত কাৰেণ্ট নাছিল। তেখেতৰ ঘৰত 14 শ্ৰেণীৰ পৰা তেখেতে হাল বাইছে পথাৰত।
তাৰ পাছতে ক্লাছ 5-6 মানৰ পৰা চাইকেল চলাব হোৱাৰ পৰাই তেখেতে বজাৰত চব্জি বিকিছে নিজৰ ঘৰত উৎপাদন হোৱা আৰু অসমীয়া মাধ্যমত পঢ়িছে তেওঁ যিখন টেবুলত পঢ়িছিল এই কিতাপখনত খুব সুন্দৰ সাৱলীলভাৱে চকুৰ আগত ভাহি অহাকৈ দৃশ্যটো ভাহি ইমান ধুনীয়াকৈ লিখিছে কিতাপখনত সহজকে যে তেওঁ যিখন টেবুলত পঢ়িছে টেবুলখন 4টা বাঁহৰ খুঁটাৰ এখন টেবুল আৰু তাত পাৰি দিয়া হৈছে এখন বাঁহৰ কামি বনাই বাঁহৰ চাং বনোৱা এখন টেবুল বুলি নকয় একচুৱেলি এখন বাঁহৰ চাং আৰু তেওঁ যিখন বিছনাত শুৱে সেইখন বাঁহৰ চাং তাত কেঠা লয় আমি বহুতে কেঠা লওঁ বুলি ক'লে লাজ লাগে নহয় এইজন মানুহ কেঠা লৈ ডাঙৰ হোৱা মানুহ আমিও কেঠা লৈ ডাঙৰ হৈছোঁ এতিয়াহে কম্বল চম্বল আহিছে ব্লেংকেট আহিছে কিবাকিবি আহিছে তেওঁ বহুদিনলৈকে ডিগ্ৰীলৈকে তেওঁ টিপ চাকি পোহৰ কৰিছে কেৰাচিন তেলৰ চাকিৰ পোহৰত কৰিছে আৰু আজি গৈ তেখেতে আমেৰিকাৰ আটাইতকৈ শ্ৰেষ্ঠতম বিশ্ববিদ্যালয়বিলাকৰ ভিতৰত অন্যতম মাছাচুচেটছ বিশ্ববিদ্যালয়ত এজন প্ৰফেচাৰ হ'ব পাৰিছে এজন বিজ্ঞানী যিখন বিশ্ববিদ্যালয়ৰ পৰা কেইবাজনো বিজ্ঞানীয়ে নোবেল বঁটা পাইছে আৰু আশা কৰিম আমি যদি ভৱিষ্যতে এওঁ হয়তো অসমৰ নাম উজ্বলাই নোবেল বঁটা পাব পাৰে মই ক'ব খুজিছোঁ কি ডক্টৰ ৰুবুল মাহমুদ ছাৰ আমাৰ নিচিনা পিছপৰা গাঁৱৰ মানুহ বোকাৰ মানুহ খেতি কৰাৰ মানুহ মই ৰুবুল মাহমুদ ছাৰৰ জীৱনীটো পঢ়ি থাকোঁতে মই কান্দি থাকোঁ এইখন মই বহুতবাৰ পঢ়িছোঁ এইকেইদিনত যথেষ্ট দিন পঢ়িছোঁ যথেষ্টবাৰ পঢ়িছোঁ আপোনালোকে পঢ়ি থাকোঁতে আপোনাৰ চিত্ৰপটটো ভাহি থাকিব যে পঢ়ি আছে চকুৰ আগত যেন কাহিনীটো ওলাই আছে সেই ল'ৰাজনক যেন আপোনাৰ লগ পাবলৈ মন যাব ইমান কষ্টৰে পঢ়ি এনেকুৱা হ'ব পাৰিনে আপোনালোকৰ লগ পাবলৈ মন যাব ফোন এটা কৰিবলৈ মন যাব এই মানুহটোৱে কেনেকৈ পাৰিলে কথাটো তেওঁ যিটো সাহসৰ কাহিনী প্ৰেৰণাৰ কাহিনী আপোনালোকে পঢ়িব কিতাপখন এই মানুহজনে যিধৰণে সপোন দেখিছে ময়ো সৰুতে সপোন দেখিছোঁ আপোনালোকে জানে যে মোৰ দেউতা সৰুতে ঢুকালে ক্লাছ 6ত ঢুকাইছে ময়ো 6ত মই মিলাব যোৱা নাই দেই মই মোৰ জীৱনী এওঁ নিচিনা বিশ্ববিখ্যাত বিজ্ঞানীৰ লগত মিলাব যোৱা নাই এক প্ৰায় সমানেই বা কিছুদিন ক্ষেত্ৰত মই এওঁতকৈ বেছিকৈ প্ৰত্যাহ্বান পাইছোঁ এওঁ বাপেকক হেৰুৱা নাছিল মই দেউতাক হেৰুৱাইছোঁ বহুতবাৰ মানে সৰুতে গতিকে মই 6 মানৰ পৰাই হাল বাইছোঁ পথাৰত হাল বাইছোঁ আৰু মোৰ গোটেই জীৱন পঢ়া শুনাৰ জীৱনটো মই আচলতে খেতি কৰাৰ দিনত মই মানে পথাৰৰ সময়ছোৱাত মোৰ পঢ়াটো গৌণ মানে হাল বোৱাটো মুখ্য মইতো কৈ গৌৰৱ কৰোঁ আজিকালি এইকাৰণে গৌৰৱ কৰোঁ যে মই যে 12টা বজালৈকে দেওবাৰে বা বন্ধবাৰত যে পথাৰত কটালোঁ সেই যিটো পৰিশ্ৰমৰ যিটো সাহস সেই সাহসে আজি তাৰিখত মোক 12 ঘণ্টালৈকে টেবুলত বহি থাকিবলৈ প্ৰেৰণা দিয়ে সেই শাৰীৰিক পৰিশ্ৰম কৰাৰ যিটো মানে দৃঢ় মনা মন গঠন হ'ল সেই সময়ত এতিয়া মানসিক পৰিশ্ৰম কৰিব পৰাৰ সক্ষমতা মই ভাবিছোঁ সেই বয়সত যদি মই এনেই অলপকৈ পঢ়ি থাকিলোহেঁতেন তেতিয়া নোৱাৰিলোহেঁতেন এতিয়া মোৰ 30+ বয়স হৈছে এতিয়াও পঢ়ি থাকিব পৰা হৈছোঁ সেইকাৰণে মই এই কথাটো মই সেই সময়ৰ ব্লেছিং ইন ডিছগাইজ বুলিয়ে ধৰিছোঁ চব কথাৰে দুটা দিশ আছে ইয়াৰ উপৰি ৰুবুল মাহমুদ ছাৰে যিধৰণে বজাৰ কৰিছে 5-6 মানৰ পৰা ময়ো সেইদৰে চাইকেল চলাব পৰা বয়সৰ হোৱাৰ পৰা বিয়কত সদায় বিকিছোঁ বস্তু বিকিছোঁ শনিবাৰে বজাৰত বস্তু বিকিছোঁ মঙলবাৰে বস্তু বিকিছোঁ খালি বন্ধবাৰ বিকিছোঁ আৰু মোৰ প্ৰথম ইনকমটো আছিলে 35 টকা সেইদিনা মই বিকিছোঁ ভীমকল আৰু লাই শাক মোৰ কৈ ভাল লাগে আজি মই 35,000তকৈ বেছি টকা দৰমহা পাওঁ কিন্তু মোৰ প্ৰথম ইনকম আছিলে 35 টকা তাকো ভীমকল বিকি পাইছোঁ মই আপোনালোকে মোক খালি পুতৌ নকৰিব দেই ইমান মৰম কৰিছে এইবোৰ কথা কোৱাৰ কাৰণে পুতৌ নকৰিব 2 নম্বৰ কথাটো হ'ল কি যে ৰুবুল মাহমুদ ছাৰে যি ঘৰ মানুহৰ পৰা আহি সপোন দেখি সেই সপোনৰ সাকাৰ ৰূপ দিলে সেই সপোনৰ সাকাৰ ৰূপ দিয়াৰ অন্তৰত এটা আকাংক্ষা আছিল সেই আকাংক্ষাটোকে কয় উচ্চাকাংক্ষা সেই উচ্চাকাংক্ষাটো বহিবৰ কাৰণে এই কিতাপখন তোমালোকে পঢ়িবা হোমেন বৰগোহাঁই ছাৰৰ উচ্চাকাংক্ষা কিতাপখন যদি পঢ়া নাই তোমালোকে পঢ়ি চাবা খুব সুন্দৰ কিতাপ 30 টকা দামতে কিনিছিলোঁ মই এতিয়া 50 টকা দাম লৈছে উচ্চাকাংক্ষা নামৰ কিতাপখনত ইমান সুন্দৰ আৰু সাৱলীলকে আকাংক্ষা মানে ইচ্ছা ভাবিয়া অকণ ডাঙৰকে আমি দেখিব লাগে ডাঙৰকে যে কিবা এটা কৰাৰ পণ ল'ব লাগে সেই বিষয়ে খুব সবলভাৱে কিছুমান কাহিনীৰ ৰেকৰ্ড লিখা আছে সেইকাৰণে প্ৰত্যেকজন ছাত্ৰই কিতাপক আঁকোৱালি লোৱা নিজৰ বন্ধু হিচাপে আৰু মোবাইলটোক কমকৈ ব্যৱহাৰ কৰা মোবাইলটোক অলপ কমকৈ কিতাপক অলপ বেছিকৈ ল'বলৈ লোৱা তেতিয়া তোমালোকৰ মাজৰ পৰাও বহুতে মই কৈছোঁ সফলতা বুলি কথাটো এদিন তোমালোকক গামোচা পিন্ধাব সমাজে গামোচা পিন্ধাবলৈ ৰেডি কৰি থৈছে বাকচত সফল মানুহ ওলাব লাগিব তেতিয়াহে পিন্ধাব মই নৱমৰ গাঁৱত আজি আহি যিটো আপোনালোকে মোক কৰিলে তাৰ মূল কাৰণ মোৰ কিছুমান কষ্ট আছে সেই কষ্টটোকহে স্বাগতম জনাই মৰম যাচিছে মানুহটোক যাচা নাই এতিয়া মই ক'ব খুজিছোঁ উচ্চাকাংক্ষা তোমালোকে কৰিব লাগিব আৰু হয়তো তোমালোকে কৰিছা আৰু তোমালোকে পাৰিবা এতিয়া কথাটো হ'ল
এই উচ্চাকাংক্ষা গঢ়ি তোলাৰ বাটত তোমালোকে পদে পদে প্ৰত্যাহ্বান পাবা প্ৰত্যাহ্বান মানে কি বাৰু প্ৰত্যাহ্বান মানে বাধা পাবা হয়নে বহুত ধৰণৰ বাধা পাব পাৰা কেনেকুৱা ধৰণৰ বাধা পাব পাৰা মোৰ দেউতা নাইকিয়া হৈ গ'ল এটা বাধা দেউতা থকা হ'লে জাননে হাজিৰা হাজিৰা কৰি গ'লো বহুত এইটো হ'ল পইচা নাইকিয়া হ'ব পাৰে হয়নে কেতিয়াবা পইচা নাই সেইটো বাধা কেতিয়াবা দেউতাও আছে পইচাও আছে মোবাইল বাইক এইবোৰ বাধা এইবোৰ আজিকালি নতুন বাধা এইবোৰ ছাৰ মডাৰ্ণ বাধা দেউতা আছে পইচা আছে মাও আছে ঘৰো আছে সকলো আছে খালি মনটো নাই সেইটো বাধা এই কাৰণে মানসিকভাৱে পংগু হৈ তোমালোকে নাযাবা তোমালোকে গাঁৱৰ পৰা কিবা এটা কৰিব পাৰিব লাগিব আৰু সেই কাৰণে তোমালোকে এই প্ৰত্যাহ্বানবোৰ আঁতৰাই কিবা এটা কৰিবলৈ এখন কিতাপ পঢ়িবা কিতাপখন থাকি আহিলে এইখন হৈছে আমিনুৰ ৰহমান ছাৰৰ জীৱনৰ প্ৰত্যাহ্বান কিতাপখন লৈ পঢ়ি চাবা খুব ধুনীয়াকৈ লিখিছে সহজকৈ লিখিছে বোলে কিনিবা আৰু আটাইতকৈ আজিৰ তাৰিখত বেছিকৈ পইচা খৰচ কৰিবলৈ বিষয়টো হৈছে কিতাপৰ ওপৰত কিতাপ যি মানুহে কিনি বেছিকৈ মানে বেছিকৈ ইনভেষ্ট কৰে সেই মানুহৰ ঘৰতে কিবা এটা হয় চাওক আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ ৰাখিছোঁ মোৰ তৰফৰ পৰা আন্তৰিকতাৰে যে আপোনালোকে মাহেকত পষেকত ল'ৰা ছোৱালীকেইটাক কিতাপৰ দোকানলৈ লৈ যাওক কিতাপ তোমালোকে আলফুলে নিজে হাতেৰে চাব দিয়ক আৰু নিজৰ চইচ মতে এখন দুখন কিতাপ কিনিব দিয়ক কিতাপৰ লাহে লাহে দেখিব যে তাহাঁতি কিতাপৰ প্ৰতি বেলেগ ধৰণে আকৰ্ষিত হৈছে এই আকৰ্ষণে মোবাইলৰ প্ৰতি বিকৰ্ষণ কৰিব আৰু জ্ঞানৰ প্ৰতি আকৰ্ষণ কৰি তাহাঁতক কিবা এটা লৈ যাব গতিকে সেইকাৰণে মই অনুৰোধ ৰাখিছোঁ বোলে যদি কৰা নাই দেউতাক মাকহঁতে লৈ যাওক সৰু সৰু ডাঙৰ কিতাপ কিনি দিব লাগিব আৰু বুক ফেয়াৰবিলাকলৈ লৈ যাওক তোমালোকে জানা যে গ্ৰন্থই দিয়ে পন্থ হয়নে গ্ৰন্থই দিয়ে যিটো পন্থ সেই পন্থ হৈছে প্ৰকৃত পন্থ আৰু বেলেগ কোনো ধৰণৰ ব্যৱস্থা নাই সফলতা বুলি আজি শব্দটো ইয়াত যিটো আনিলে সফলতাৰ আজিৰ তাৰিখত আমি যিনেই যি কাম নকৰোঁ কিয় গ্ৰন্থ পঢ়িবই লাগিব কম বেছি পৰিমাণে হিমা দাসেও গ্ৰন্থ পঢ়িছে সেইদৰে সফল হৈছে কি কৰিব লাগিব কি জানিব লাগিব সেই বিষয়ে গতিকে মই কৈছোঁ যে গ্ৰন্থক আঁতৰি লোৱা আৰু আমি মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ এক পৰম হৰিনাম ধৰ্মৰ সংগী নহয় জানো গোটেই গাঁৱৰ সংগী আমি সংগী হিচাপে আমি আটাইতকৈ গ্ৰন্থক আটাইতকৈ মৰ্যাদা দিয়া মানুহবিলাক কৈছোঁ আমি কেনেকৈ চাবচোন যে আমি মহাপুৰুষ গুৰুজনাই কি কৰিলে যে আমি যে কিতাপক বাদ দি যে আমাৰ জীৱন নহয় তাৰ প্ৰথম আৰু প্ৰধান পদক্ষেপ ৰাখিলে মহাপুৰুষজনাই কথাটো হ'ল কি যে গুণমালা পুথিভাগ ভগৱান কৃষ্ণ বিষ্ণুৰ গুণৰ মহিমা বৰ্ণাই শব্দৰে গাঁঠি শব্দৰূপী মালাৰে সেয়া প্ৰতিষ্ঠা কৰিলে মণিকূটত আৰু সেই মণিকূটত প্ৰতিষ্ঠা হোৱা গুণমালাক আমি বাংময় মূৰ্তি ভাবি আমি সেই গুণমালাকে ভগৱানৰ প্ৰতিৰূপ বুলি ভাবি পেলাই সাষ্টাংগে প্ৰণিপাত কৰোঁ নকৰোঁনে বাৰু গতিকে আমি চব গুণমালা অতি উচ্চ মানসম্পন্ন আধ্যাত্মিক গুণযুক্ত শব্দৰ সমষ্টিযুক্ত গুণৰ মালা য'ত ভগৱানৰ গুণানুকীৰ্তন হৈছে সেইখন চাব গ'লে অতি আদৰৰ এখন মহৎ গ্ৰন্থ নহয় জানো সৰু গ্ৰন্থই আমি চব গ্ৰন্থত ভগৱান আৰোপ কৰিছোঁ আমি মহাপুৰুষজনাই আৰোপ কৰিছোঁ আমাৰ জীৱন আৰম্ভ হৈছে গ্ৰন্থৰে নামকৰণ আমাৰ গ্ৰন্থৰ দ্বাৰা গোৱা কিছু নামেৰে আমাৰ নামকৰণ হৈছে প্ৰথম নামকৰণৰ যিখন সভা সেই সেৱা ভাগত নামটো নাম ক'ৰ পৰা গৈছে কীৰ্তনৰ পৰা গৈছে গতিকে গ্ৰন্থৰ দ্বাৰা আমি নামকৰণ হ'ল প্ৰাতঃবেলা ৰাতিপুৱা শুই উঠি গুৰু সেৱা কৰিলে গুৰু সেৱাৰ সেই সেৱা ভাগ কৰোঁতে যি আমি প্ৰাৰ্থনা গালোঁ সেয়া ক'ৰ পৰা নামঘোষাৰ পৰা সেয়া গ্ৰন্থ ৰাতি গধূলি বেলিকা নাম প্ৰাৰ্থনা কৰিলোঁ সেয়া গ্ৰন্থৰ বন্দনা ৰাতি শোৱা বেলিকা আমি অকণমান ভগৱানৰ নাম লৈ শুনো সেয়া হৈছে গ্ৰন্থ বন্দনা কথাটো যদি ভুল হৈছে আপোনালোকে সোধাই ল'ব মোৰ দৃষ্টিৰে ভাবিছোঁ যে আমি গ্ৰন্থৰ মাজেদি ডাঙৰ হোৱা আমি সকলোৱে ডাঙৰ দীঘল হৈছোঁ সেইকাৰণে তোমালোকে মোবাইলটো কমকৈ ইউজ কৰি গ্ৰন্থ বেছিকৈ পঢ়িবলৈ লোৱা প্ৰত্যেকে আৰু আধ্যাত্মিক গ্ৰন্থবিলাক তোমালোকেও পঢ়া কীৰ্তন দশম গুণমালা ভক্তিপদী ভক্তি ৰত্নাৱলী ভক্তি ৰত্নাকৰ পাৰিলে ভাগৱতো পঢ়া কম বেছি পৰিমাণে সেইবিলাকত আধ্যাত্মিক শক্তিটো বহুত পোৱা যায় মই মোৰ এতিয়ালৈকে কেইবাটাও কম্পিটিটিভ এক্সাম পাছ কৰিছোঁ 7টাকৈ টেট পৰীক্ষা পাছ কৰিছোঁ নেট পৰীক্ষা পাছ কৰিছোঁ অৱশ্যে এবাৰ APSCটো মোৰ নাম আহিছে দুইবাৰ মই ফেইলো কৰিছোঁ অৱশ্যে এই পৰীক্ষাবিলাকত মই যেতিয়া অৱতীৰ্ণ হওঁ তেতিয়া মই গ্ৰন্থ বন্দনাৰে অৱতীৰ্ণ হওঁ মই নিজৰ অভিজ্ঞতা তোমালোকে কৰিব পাৰা যে মই গুণমালা অতি 4মান বছৰ বয়সতে গুণমালা ভাগ মুখস্থ হৈ গ'ল মায়ে গাই থাকে আমাৰ ঘৰত
প্ৰাৰ্থনা কৰা, ভাগৱত গোৱা, কীৰ্তন গোৱা, এইটো আমাৰ সদায় প্ৰায় চলি থকা এটা কাম। এতিয়াও চলি আছে, এতিয়াও আমি কৰিব চেষ্টা কৰি আছোঁ। আমি এতিয়াও কীৰ্তন পঢ়োঁ, ভাগৱত পঢ়োঁ। এই গুণমালা যে সৰুতে মনত ৰ'ল, পঢ়াৰ পৰীক্ষাৰ সময়ত বা পঢ়াৰ টেবুলৰ আগত গুণমালা গাই পেলাই পঢ়োঁ। পৰীক্ষা নিৰীক্ষাৰ আগত 10 মিনিট সময় আগতে যে আমাক এডমিট লৈ সোমাব দিয়ে, তাৰপিছত গুণমালা ভাগ 2-3 বাৰ আওৰাই পেলাই পৰীক্ষা বহি লিখিবলৈ আৰম্ভ কৰোঁ। সেই সময়ত আমাৰ লগত কথা পাতি থাকে বাকীবিলাকে দেখোঁ, আৰু মই নিজে কোনো বেলেগৰ কোনো কথা বতৰাত ভাগ নলৈ অকল ভগৱানক আওৰাই থাকোঁ। আৰু তাৰপিছত দেখোঁ যে মনটো শান্ত হয়, আৰু সেই শান্ত মনেৰে কিন্তু লিখাৰ পৰীক্ষা ভাল হ'বই। গতিকে মই ক'ব খুজিছোঁ তোমালোকে গুণমালা মুখস্থ থাকক নথকা কথা নাই, কিন্তু ভগৱানক বিশ্বাস কৰি তোমালোকে পৰীক্ষালৈ যাবা। বেছি এংজাইটি ফিল কৰি পৰীক্ষালৈ গৈ বিশেষ লিখিব নোৱাৰিব, পৰীক্ষাত কঁপনি উঠিব পাৰে। গতিকে মই ক'ব খুজিছোঁ মন শান্ত হ'বলৈ লগতে মনোসংযোগ দৃঢ় হ'বলৈ তোমালোকে ভগৱান বিশ্বাস কৰিব লাগে। ভগৱান আছে নাই বেলেগ ধৰণৰ কথা। ভগৱান এজন মানুহ নহয়, ভগৱান এজন মানুহ নহয়, এটা শক্তি হয়। যিটো শক্তিক আমি কোনোবাই আল্লাহ কৈছোঁ, কোনোবাই ভগৱান কৈছোঁ, কিন্তু এইটো বিশ্বাস ৰখাটো অতিকে প্ৰয়োজনীয় বুলি মই বিশ্বাস কৰোঁ, আৰু মই প্ৰমাণো পাইছোঁ। গতিকে মই তোমালোকক এই কথাকেইটা ৰাখিছোঁ। কৰিবা চাগে? কৰিবা? এতিয়া LP স্কুলত তোমালোকে যিবোৰ কিতাপ পঢ়িছা, ME স্কুলত যিবোৰ কিতাপ পঢ়িবা, সেই কিতাপবোৰৰ যিবোৰ কথা, সেই কথাবোৰ বহুত ইম্পৰ্টেণ্ট কথা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে। কেলে এইবাৰ মোক পল্লৱ ভট্টাচাৰ্য ছাৰে যেতিয়া ভাইভা লৈছিলে, তেতিয়া মোক এটা প্ৰশ্ন সুধিছিলে জানানে? প্ৰশ্নটো আছিলে জাতীয় পতাকাৰ ৰং কেইটাৰ অৰ্থ কি? জাতীয় পতাকাৰ ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল, হয় নে নহয়? প্ৰত্যেকটোৰে এটা অৰ্থ আছে। এই অৰ্থকেইটাৰ মানে এটা টান প্ৰশ্ন, এনে ক'বলৈ গ'লে টান প্ৰশ্ন, এনে ক'বলৈ গ'লে উজু প্ৰশ্ন। এইটো 14 শ্ৰেণীতে পঢ়া। সেই প্ৰশ্নটোৰ উত্তৰ মই তেখেতক খুব সবলীলভাৱে তেখেতক দিছোঁ, আৰু সেই প্ৰশ্নটোৰ উত্তৰ মই 14 শ্ৰেণীতে পাইছোঁ। 14 শ্ৰেণীতে মোক বংশী বৰুৱা ছাৰে এনেকুৱা এখন LP স্কুলত দেখাইছিলে, আমাৰ গাঁৱৰ কুইজ হৈছিলে। সেই কুইজত দিছিলে, পিছত মই কাহানিও পঢ়াও নাই, কাহানি এইটো মই নিজে চোৱাও নাই। মই ক'ব খুজিছোঁ কি যে ইমান এটা ডাঙৰ কম্পিটিটিভ জটিল পৰীক্ষাত সোধা প্ৰশ্নটো বহুত বেলেগ প্ৰশ্ন সুধিছে, বহুত 50টামান প্ৰশ্ন সুধিছে, আৰু এইটো প্ৰশ্ন মই পাইছিলোঁ কেতিয়া? 14 শ্ৰেণীত। তুমি কোন শ্ৰেণীত পঢ়া? 5ত, মানে তোমাতকৈ তলত পাইছিল, আৰু মোৰ মনত থাকি গ'ল। তোমালোকে সেইকাৰণে মই কৈছোঁ, তোমালোকে এটা আজিকালি খুব কাম কৰা। কামটো হ'ল কি? DELET। কি বল? ডিলিট কৰা। ডিলিট কি কৰা? মোবাইলৰ মেছেজ ডিলিট কৰা, ভিডিঅ' ডিলিট কৰা, হয় নে নহয়? কিবা কিবি ডিলিট কৰা। আজিকালি আমাৰ নতুন জেনেৰেশ্যন বা আমি সকলোৱে চব মানুহে আমাৰ মেমৰিৰ বস্তু কিছুমানো ডিলিট কৰিবলৈ লাগিব। কিন্তু কিছুমান বস্তু ইমান ইম্পৰ্টেণ্ট কথা নহয়। এই পৰীক্ষাবোৰ যে কথাতে কৈছে প্ৰস্তুতি ইয়াৰ পৰা আৰম্ভ হয়। প্ৰস্তুতি কৰিবলৈ MA পাছ কৰিব নালাগে, বুজি পাইছা নে? প্ৰস্তুতি এই তলৰ লেভেলৰ পৰা আৰম্ভ হয়, আৰু তাৰ পৰা তোমালোকে যিখিনি কথা গম পাইছা সেইখিনি বুজি পঢ়িবা। মুখস্থ কৰি বহুত মানুহে পঢ়ে, বহুতৰ মুখস্থ থাকে, মুখস্থ থকা বস্তুটোৱে সহজে ডিলিট হয়। ডিলিট আমি কেলে কৰোঁ? নিজেতো ইচ্ছা কৰি ডিলিট নকৰোঁ ন, ডিলিট নিজে হৈ যায়। নুবুজাকৈ যদি তুমি মুখস্থ কৰা, সেইটো ডিলিট সোনকালে হয়, আৰু বুজি পিনি যিটো বস্তু ৰাখা সেইটো কেতিয়াও ডিলিট নহয়। সেইকাৰণে তোমালোকক সকলোৱে কৈছোঁ, ক্ৰেমিং এৰা, আণ্ডাৰষ্টেণ্ডিঙত গুৰুত্ব দিয়া। আকৌ মই দোহাৰিছোঁ, বাই ক্ৰেমিং, ৱেলকাম আণ্ডাৰষ্টেণ্ডিং। What it mean? কি বুজায়? এই ইংৰাজী ক'ব লাগিলে আকৌ যে ক্ৰেমিং মানে কি? মুখস্থ কৰিবলৈ এৰা। মুখস্থ কৰা, খালি বুজি পিনি কৰা। সেইকাৰণে মই কৈছোঁ যে মুখস্থ কৰিবা, কিন্তু বুজি ল'বা। সৰুখিনিয়ে ধৰিব পাৰিছা নাই কি কৈছোঁ? বুজি পাইছা নাই বাৰু? পাইছা? গতিকে সেইকাৰণে তোমালোকে সেই কামটো কৰিবা। প্ৰস্তুতি হৈ যাব, লগে লগে হৈ যাব। প্ৰস্তুতি এনে কোনো পৰীক্ষাৰ প্ৰস্তুতি 2 মাহৰ ভিতৰত নহয়। মই ফৰ্ম ফিল আপ কৰিলোঁ, আজিৰ পৰা পঢ়িব লাগি গ'লোঁ, মোৰ পৰীক্ষা পাছ কৰিম, এইটো সম্ভৱ নহয়। তোমাৰ প্ৰস্তুতিত প্ৰথম শ্ৰেণীৰ বিষয়টোৱে হেল্প কৰিব, মানে প্ৰস্তুতি জীৱনজোৰা।